three, four. Hello friends, welcome back to my channel. আজি আহিছো আমি এখন ধুনীয়া এথনিক ফুড ৰেষ্টুৰেণ্টত খাবলৈ নাম হৈছে কৌপাত আৰু চাওঁচোন হওক ইয়াতে আজি কি মেনুত কি আছে। এতিয়া প্ৰথমে আপোনালোকক কৈছোৱে কৌপাতখন ক'ত আছে। এখন আছে খ্ৰীষ্টান বস্তি GS ৰোড নিয়াৰ চাৰ্চ অমৰাৱতী পথ। সেইপিনেদি অকণমান সোমাই আহিব আৰু তাতে দেখিবই কৌপাতখন ধুনীয়াকৈ লিখি থৈ দিয়া আছে কৌপাত বুলি। আৰু এইখিনি হৈছে কৌপাতৰ ভিতৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ভাগ। খুব ধুনীয়া, খুব চফা, খুব পৰিপাটি। আৰু এইখন হৈছে কৌপাতৰ মেনু। ভেজ থালি, নন ভেজ থালি, ফিছ থালি, চিকেন থালি, ডাক থালি তেনেকৈ পাব। আৰু মানে খুব ৰিজনেবল প্ৰাইচ আৰু মানে খাব পৰাকৈ ধুনীয়া। আৰু ডেছক্ৰিপশ্যনত আপোনালোকক ইয়াৰ মই লিংকটো দি দিম, আপোনালোকে ইয়ালৈ আহিব পাৰিব। আৰু ইয়াৰ আজি খানাটোত কেনেকুৱা লাগে টেষ্ট কৰি পিনে আপোনালোকক জনাম। এতিয়া আমি অৰ্ডাৰ দিওঁ ৰ'ব। আৰু আমি অৰ্ডাৰ কৰিছিলোঁ দুখন। এখন হৈছে পৰ্ক থালি, এখন হৈছে ডাক থালি। পৰ্ক থালিখন ভাস্কৰৰ আৰু ডাক থালিখন হৈছে মোৰ। হাঁহৰ মাংস খাই মই বিৰাট ভাল পাওঁ। আৰু কি জানেনে, এই কৌপাতত যিটো ভাত দিছে সেইটো ভাত মানে চেৰা দিয়া ভাত দেই। মানে জুইত বনায় আৰু এনেকৈ খৰাহিত মানে বনায়, বিৰাট ভাল লাগে। সেইটো মানে আমাৰ আপাৰ আছামত মানে ফেমাছ। আৰু এইফালে পৰ্কৰ চালাড, পৰ্কৰ চাটনি, পোৰা গাহৰি গ্ৰেভি, তাৰপিছতে চেংমৰা পাতৰ লগত আকৌ এয়া গাহৰি, আলু পিটিকা, দালি। আৰু এইফালে মোৰ হৈছে হাঁহৰ মাংস। এতিয়া অকণমান গ্ৰেভি লৈ লৈছোঁ। আচলতে তাত কৈ থকা কথাখিনি কাটি দিলোঁ, মানে গান এটা লাগি আছিলে, কপিৰাইট হৈ থকাৰ বাবে কাটি দিছোঁ। এতিয়া মই ভইচ অভাৰ দিছোঁ। বিৰাট টেষ্টি মানে। আৰু এইফালে মই এতিয়া এপিচ ড্ৰাই ফ্ৰাই লৈছোঁ, বিৰাট টেষ্টি, মজা, বহুত খাই ভাল লাগিলে। আৰু মানে তাতে নহয়, যিখিনি মানে ধৰক তেওঁলোকৰ মানে মানুহ আছে, সেই মানুহখিনিৰ মানে ব্যৱহাৰ পাতিও খুব ভাল। আৰু মানে আপুনি যিমান খায় সিমানেই দি থাকিব, আৰু এটাই প্ৰাইচ, আৰু যিমান খায় সিমানেই দিব মানে। বিৰাট টেষ্টি। প্ৰাঞ্চু শুই আছে যদিও মানে মই খাই ল'লোঁ, কিন্তু সি অকণমান পাছতে উঠিলে আৰু সি খালে মাছৰ লগত। আৰু পৰ্ক থালিখনত মানে ফিছ ফ্ৰাইও থাকে। আৰু এয়া প্ৰাঞ্চু উঠিলে, সি মানে পূৰা মাছ খাইছে, ভাঙন মাছ এপিচ দিছে তেনেকৈ। আৰু সি চেৰা দিয়া ভাতটো খাই খুব ভাল পালে। সুদা ভাতৰ লগতে সি ভাতখিনি খালে। আমি কৌপাতত আজি ডিনাৰটো কৰিলোঁ। আৰু মানে ভাতটো চেৰা দিয়া ভাত কেনেকৈ বনায় সেইটো আপোনালোকক যিটো ভিডিঅ'টোত কৈছোঁৱে, ইমান ভাল লাগিলে খাই। আৰু কেতিয়াবা যদি ডিনাৰেই হওক বা লাঞ্চেই হওক, যদি বাহিৰত খাব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় কৌপাতলৈ আহিব। সঁচাকৈ বহুত 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 ভাল লাগিলে। একদম মানে 10 out of 10 ৰিভিউ, মানে মজা। থেংক ইউ।